আজি আমি জানো আহক যে জ্যোতিষে আচলতে এষ্ট্ৰলজি কেনেকৈ কাম কৰে। হাউ ডাজ এষ্ট্ৰলজি ৱৰ্ক। তো আজি মই আপোনালোকক তাৰ বিষয়ে এক্সপ্লেইন কৰিম যে আচলতে জ্যোতিষে কেনেকৈ কামবিলাক কৰে আৰু আমি কেনেকৈ জ্যোতিষৰ হেল্পত আমাৰ লাইফৰ কিছুমান সমস্যা কম কৰিব পাৰোঁ বা ধৰি লওক তাক আমি প্ৰিডিকশ্যন কৰিব পাৰোঁ বা তাক আমি তাৰ ইণ্টেনচিটিটো কেনেকৈ আমি ৰিডিউচ কৰিব পাৰোঁ তাৰ বিষয়ে আজি আমি কথা পাতোঁ। চবচে যদি মই কওঁ, আপুনি এটা কথা ভাবক, যেতিয়া আপোনাৰ ধৰি লওক আকাশত যেতিয়া ডাৱৰবিলাক বিজুলী মাৰি আছে আৰু আপোনাৰ ধৰি লওক চৰাই চিৰিকটিবিলাক নিজৰ ঘৰলৈ গৈ আছে আৰু আকাশখন অলপ ক'লা হৈ পৰিছে, তেতিয়া আপুনি কি প্ৰিডিক্ট কৰিব পাৰে যে আপুনি তেতিয়া গম পাইছে যে এতিয়া বৰষুণ আহিব, এতিয়া আমাৰ বৰষুণ দিয়া সম্ভাৱনাটো বাঢ়িছে। তেনেকৈ আপোনাৰ শোৱনিখনত থকা গ্ৰহৰ স্থিতিবিলাক চাই পেলাই আমি কি ঘটনা ঘটিব পাৰে তাৰ বিষয়ে আমি তাৰ সিদ্ধান্তটো কৰিব পৰা যায় বা তাৰ বিষয়ে আমি গণনা কৰিব পৰা যায় যে আপোনাৰ ক'ত কি গ্ৰহৰ স্থিতি আছে আৰু আপোনাৰ ভৱিষ্যতে কেনেকুৱা পৰিস্থিতি আপুনি সন্মুখীন হ'ব পাৰে। আৰু সেইদৰে যেতিয়া আপোনাৰ ধৰি লওক আপোনাৰ বৰষুণ দি দিলে, ধৰি লওক বৰষুণ দিব হৈছে, আপুনি ক'ৰবালৈ যাব লাগে, তো আপুনি এটা ছাতি লৈ পেলাই ওলাই গৈছে। তেতিয়া কি হ'ব, যেতিয়া বৰষুণটো দিব তেতিয়া আপুনি সেই ছাতিটো খুলি পেলাই আপুনি তাৰ পৰা বাচিব পাৰিব। তাৰ প্ৰব্লেম, তাৰ যোনটো সমস্যা, সেই সমস্যাটোৰ পৰা আপোনাৰ এটা চলিউশ্যন আপুনি পালে। সেই তেনেদৰে যেতিয়া আমি গ্ৰহৰ স্থিতিবিলাক চাওঁ আৰু দশাৰ কথা গম পাওঁ যে এইটো সময়ত এইটো দশা চলিব, যেনেকৈ আপোনাৰ ভীমচত্ৰী, স্তোত্তৰী, তেনেকৈ আৰু ঢেৰ দশা আছে, যোনবিলাক দশাৰ ক্ষেত্ৰত আমি তাৰ বিষয়ে আমি চাই পেলাই যে কি দশা চলিব আৰু আপোনাৰ কি ৰিষ্ট পৰিছে সেইটো সময়ত, সেইবিলাক আমি গৱেষণা কৰিবলৈ আপুনি তাৰ প্ৰটেকশ্যনটো ল'ব পাৰে। যেনেকৈ আমি বৰষুণৰ পৰা প্ৰটেকশ্যন ল'বলৈ ছাতিটো ব্যৱহাৰ কৰিছোঁ, সেই তেনেদৰেই আপুনি সেই সময়ত সেই দশাটোৰ পৰা যে বাচিবৰ কাৰণে বা তাৰ যদি বেয়া মেলিফিক প্ৰব্লেম আছে, তো তাৰ পৰা আপুনি বাচিবৰ কাৰণে আপুনি এটা প্ৰটেকশ্যন ল'ব লাগিব। সেই প্ৰটেকশ্যনটোকে আমি জ্যোতিষত উপায় বুলি কওঁ। জ্যোতিষৰ উপায় যি গ্ৰহৰত্ন হওক বা ধৰি লওক কিবা দান হওক বা কিবা প্ৰতিকাৰ হওক, সেই প্ৰতিকাৰবিলাক কৰাৰ পিছত আপুনি সেই সমস্যাটোৰ পৰা ইণ্টেনচিটিটো ৰিডিউচ কৰিব পাৰে। সমস্যাটোতো ৰোধ কৰিব নোৱাৰে, যেনেকৈ বৰষুণ দিছে বৰষুণটো দিবই, তাক আপুনি বচাব নোৱাৰে, কিন্তু তাৰ ইণ্টেনচিটিটো কমাব পাৰে, তাৰপৰা বাচিব পাৰে, প্ৰটেকশ্যন এটা ল'ব পাৰে, সেইটোৱে হৈছে। আৰু আপুনি যদি দেখিছে যে বৰষুণ দিব হৈছে বা ধৰি লওক তাৰপিছত আপুনি যদি ছাতিটো লৈ ওলাই নাযায়, তেতিয়াহে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব, ধৰি লওক বেছি প্ৰব্লেমটো বাঢ়িব পাৰে। পইচা লোকচান হোৱাত বনি আছে, য়োগ বনি আছে বা চান্সেছ বনি আছে। তো তাৰপিছতো যদি আপুনি উল্টা কিছুমান ক্ষেত্ৰত যদি পইচা খৰচা কৰে, তেতিয়াহ'লে আপোনাৰ সেইটো আৰু বেছি বাঢ়ি যাব, যে পইচা খৰচাটো হৈ আছে, তাৰপিছত যদি আপুনি যি টি ক্ষেত্ৰত যায়, যদি ঘূৰিব মেলিব যায়, তেতিয়া দুখ চুপ পাই পেলাই আকৌ যদি হস্পিটেলত ভৰ্তি হ'বলগীয়া হয়, তেতিয়া আকৌ আপোনাৰ পইচা বঢ়াৰ সম্ভাৱনাটো আৰু বেছি বাঢ়ি যায়। তো সেইধৰণে যে আমি যেতিয়া গম পাই যাওঁ যে এনেকুৱা কিবা সমস্যা ঘটিব পাৰে এনেকুৱা টাইমত, তো তাৰ যদি আমি প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰোঁ বা তাক আমি তাৰ পৰা আমি যদি বাচিবলৈ চেষ্টা কৰোঁ, তেনেকৈ আমি জ্যোতিষৰ সহায়ত সেই ক্ষেত্ৰত আমি বাচোঁ বা ধৰি লওক সেই ক্ষেত্ৰত আমি আমাকে নিজকে ৰক্ষা কৰোঁ। সেইটো আচলতে জ্যোতিষ। আৰু ইয়াৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকক ক'ম যে কেনেদৰে আমাক গ্ৰহৰত্নই আমাৰ ক্ষেত্ৰত সহায় কৰে, গ্ৰহৰত্নবিলাকে আমাক কিদৰে ৰক্ষা কৰে বা ধৰি লওক কিদৰে তাৰ শক্তিটো বঢ়াব পৰা যায়, কমাব পৰা যায়, আৰু দান আৰু গ্ৰহৰত্ন পিন্ধাৰ মাজত পাৰ্থক্য কি।